মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'তে আমি আলোচনা কৰিম দশম শ্ৰেণীৰ উচ্চ গণিত বিষয়ৰ প্ৰথম অধ্যায় অৰ্থাৎ সংহতিৰ বিষয়ে। সংহতি বুলিলে কি বুজো আমি? সংহতি বুলিলে বেলেগ একো নহয়, কিছুমান মৌল বা কিছুমান বস্তুৰ এটা এটা থোপ। যেনেকৈ ইয়াতে চাব পাৰা, ইয়াতে বি এটা সংহতি, এই সংহতিটোত কেইটামান মৌল আছে 1 2 3 4 5। তো এই মৌলকেইটাৰ থোপটোকে বি বুলি কোৱা হৈছে। ঠিক আছে, ঠিক তেনেদৰে এছ সংহতিত কি আছে 1 5 7 5। এই মৌলকেইটাক লগ লগাই কি বুলি কোৱা হৈছে? এছ সংহতি বুলি কোৱা হৈছে। সকলোৱে বুজিছোঁ? এতিয়া আমি জানিব লাগিব যে সংহতিৰ মাত্ৰা কাক কোৱা হয়। ঠিক আছে, সংহতিৰ মাত্ৰানো কি বস্তু? সংহতিৰ মাত্ৰা কেনেকৈ লিখা হয়? এনেকৈ ধৰি লোৱা আমি বি ছেটটো লৈছোঁ। বি ছেটত কি আছে 1 2 3 4 5। বি ছেট ল'লোঁ। এই বি ছেটৰ মাত্ৰাটো কেনেকৈ লিখা হ'ব? এন অফ বি। অৰ্থাৎ এই বি ছেটত কেইটা অপুনৰাৱৰ্তিত মৌল আছে, অৰ্থাৎ কেইটা এনেকুৱা মৌল আছে যিটো ৰিপিট হোৱা নাই। ইয়াত 1 আছে, 2 আছে, 3 আছে, 4 আছে, 5 আছে, 5টা। 1 2 3 4 5। ইয়াতে 1ও ৰিপিট হোৱা নাই, 2ও ৰিপিট হোৱা নাই। ঠিক আছে, 3ও ৰিপিট হোৱা নাই, 1ও ৰিপিট হোৱা নাই। তো ইয়াৰে এন অফ বি কিমান হ'ব? 5 হ'ব। এতিয়া কিতাপতে যিটো আছে আমাৰ এছ সংহতি, তাতে কেইটা মৌল আছে? 1 5 7 5 1 2 3 4 আছে। কিন্তু চোৱা কি 1 এবাৰ আহিছে আৰু অহা নাই, কিন্তু 5 ইয়াতেও আহিছে, ইয়াতেও আহিছে, দুবাৰ আহিছে। যেতিয়া আমি এন অফ এছ ওলাব লাগিব, তেতিয়া আমি কিন্তু এই 5টো দুবাৰ কাউণ্ট নকৰিম, কাৰণ এবাৰ 5 আহি গৈছে। তো আৰু এক্সট্ৰাকৈ 5টো কাউণ্ট কৰাৰ প্ৰয়োজন নাই। তো তেন্তে এন অফ এছ কি হৈ যাব? 3 হৈ যাব, কাৰণ ডিষ্টিংক্ট এলিমেণ্ট মানে অপুনৰাৱৰ্তিত মৌল কেইটা আছে? জাষ্ট 3টা আছে। আমি ক্লাছ 9 পায়ে আহিছোঁ। ঠিক আছে, এতিয়া আৰু এটা সংহতি থাকে কি 5 বা নাল ছেট বুলি কোৱা হয়। 5 বা নাল ছেট। 5 কেইটা এলিমেণ্ট থাকে? 0, মানে তাতে একো এলিমেণ্টে নাই, একো মৌলই নাই। সেইটোক কি ছেটেৰে বুজোৱা হয়? নাল ছেটেৰে বুজোৱা হয় বা 5ৰে বুজোৱা হয়। ঠিক আছে, এতিয়া এটা ফৰ্মুলা আছে, যিটো আমি ফৰ্মুলা প্ৰায় মানে আমাৰ এক্সামত আহি থাকে, আৰু সংহতিৰ ক'ব গ'লে বেষ্ট ফৰ্মুলা টাইপৰ এটা, মানে একদম নৰ্মেল ফৰ্মুলা, আৰম্ভণিৰ ফৰ্মুলা। সেইটো কি হ'ল যে এন অফ বি ইউনিয়ন এছ, ইয়াতে আমি বি আৰু এছ লৈছোঁ নহয়। তো এন অফ বি ইউনিয়ন এছ কিমান হয় সেইটো ওলাব লাগে। সেইটো আমি কেনেকৈ পাম? ধৰা হ'ল আমি ভেন চিত্ৰৰ পৰা যাওঁ। এইটো এটা ইউনিভাৰ্চেল ছেট, য'ত এই মৌলকেইটা ভিতৰত আছে। ঠিক আছে, এইটো বি ছেট। ইয়াতে কি কি আছে? 1 2 3 4 5 আছে। ঠিক আছে, এইটো হ'ল এছ ছেট। ইয়াতে কি আছে? 1 আছে, 5 আছে, 7 আছে, 5 আছে। এই 1 আৰু 5টোতো বিটো আছিল, এই 1 আৰু 5টো এছতো আছে। অৰ্থাৎ বিৰ অলপ অংশ এছতো আছে, এইখিনি অংশ আছেনে নাই? আৰু বাকীখিনি এই এছখিনি। এইখিনি বুজি পাইছোঁ? এতিয়া বিত অকল কি আছে? 3 আৰু 4 আছে, 2 3 আৰু 4 আছে, খালি অকল বিত। কাৰণ বি আৰু এছত একেলগে কি আছে? 1 আৰু 5 আছে। তো অকল বিত কোনখিনি থাকিব? 3 আৰু 2 আৰু 4 থাকিব। 4 থাকিব। ঠিক আছে, আৰু অকল এছত কি থাকিব? কেৱল 7 থাকিব, কাৰণ 1 আৰু 5খিনি ক'ত আছে? বি আৰু এছৰ মাজতে আছে, কাৰণ বিটো আছে, এছতো আছে, এইখিনি ঠাইতে আছে। তো কেৱল বিত কেইটা অণু থাকিলে? কেইটা মৌল থাকিলে? 3টা। কেৱল বিত, য'ত কেৱল বি আছে, এছ নাই, কেইটা অণু থাকিলে? 3টা। কেৱল এছত কেইটা অণু থাকিলে? এটা। ঠিক আছে, আৰু বি আৰু এছত একেলগে কেইটা অণু থাকিলে? এটা 2টা। কি কি থাকিলে? 1 আৰু 5। ইয়াতে মই লিখি দিওঁ 1 আৰু 1,5 থাকিলে।
বি আৰু এছত দুটা মিলি কিমান আছে 1 আৰু 5 আছে বাছ মানে n of b সেলন s ইকুৱেল টু 2 এইবাৰ আমি গণি চাওঁ যে আমাৰ মতে কি হ'ব লাগে যে টোটেল n of b ইউনিয়ন s উলিয়াব লাগে তেন্তে কেইটা অনু থাকিব এইখিনি অৰ্থাৎ এইখিনিত কেইটা আছে তিনিটা প্লাছ এই মাজৰখিনিত কেইটা আছে দুটা আৰু এইখিনি প্লাছ 1 3 2 1 অৰ্থাৎ 6 এইটো আমি কেনেকৈ গম পালোঁ ভেন ডায়েগ্ৰামখনৰ পৰা এনে নৰ্মেলি বুজি গম পালোঁ এতিয়া আমি ফৰ্মুলাৰ সহায়ত কেনেকৈ ওলাম ঠিক আছে ফৰ্মুলাৰ সহায়ত কেনেকৈ ওলাব পাৰিম আহা চাওক n of b ইউনিয়ন s মানে মই কি চালোঁ প্ৰথমতে n of b মাইনাছ s মানে এইখিনি পাৰ্ট তিনিটা ভাগত ভাগ হ'ব দেই এইখিনি পাৰ্ট এইখিনিতো গম পাইছা ভাগ কেনেকৈ হ'ল কাৰণ ইয়াৰ পাছত ইয়াতে এটা ক্ৰছ ছেকশ্যন আহি গৈছে ডিফাৰেণ্ট পাৰ্ট এই তিনিটা ভাগত ভাগ হৈছে প্লাছ কোনখিনি আহিব n of b ছেদন s প্লাছ n of s ইণ্টাৰছেকশ্যন b য'ত কেৱল কি আছে এছখিনি আছে বি নাই এতিয়া বি ইউনিয়ন এছত কি হ'ব n of b মাইনাছ s আছে প্লাছ n of b ছেদন s প্লাছ n of s ছেদন b লগতে আমি কি কৰিম n of b ছেদন s আৰু এবাৰ প্লাছ কৰি দিম এবাৰ যদি প্লাছ কৰিলোঁ এবাৰ মাইনাছো কৰিব লাগিব গম পাইছা না প্লাছ কৰিলে মাইনাছ কৰিবই লাগিব কাৰণ যদি এটা ইকুৱেশ্যন দিছে তোমাক ধৰি লোৱা হ'ল 7 ইকুৱেল টু 2 প্লাছ 5 ঠিক আছে এতিয়া 7টো ইফালে আছে মই 2 প্লাছ 5 প্লাছ 2 বুলি লিখিলোঁ এই 2টো এক্সট্ৰা হ'ল নে নাই 5 প্লাছ 2 প্লাছ 2 হ'লে কিমান হৈ যাব 9 হৈ যাব 9 টো 7 সমান নহয় তো এই 2টো যে মই এক্সট্ৰাকৈ বহাইছোঁ তো মাইনাছ এটা 2ও কৰিব লাগিব একদম নৰ্মেল বহুত সহজ তো এইটো যিহেতু মই প্লাছ কৰিছোঁ মই কি কৰিম এটা মাইনাছো কৰিম মাইনাছ কৰিলোঁ এইবাৰ তো n of b ইণ্টাৰছেকশ্যন s ঠিকে আছে প্লাছ n of b ছেদন s ঠিক আছে বা এইটো n of b ছেদন s আৰু মই কি কৰিম n of s ইণ্টাৰছেকশ্যন b প্লাছ n of b ছেদন s আৰু বাকী কি থাকিলে n of b এই পাৰ্টখিনিৰ পৰা কি বুজিব পাৰিছোঁ চোৱাচোন এই পাৰ্টখিনিৰ পৰা বুজিব পাৰিছোঁ যে এইখিনি আৰু এইখিনি অঞ্চল যোগ কৰা হৈছে এতিয়া এই চাব গ'লে এনেকুৱা আধা চন্দ্ৰটোৰ লগত যদি মই এইখিনি পাৰ্ট যোগ কৰি দিওঁ তেন্তে মই সম্পূৰ্ণ বিখিনি পামনে নাই সম্পূৰ্ণ বিটোৰ নিচিনা হ'বনে নাই দেখাত যদি হয় তেন্তে এইখিনি কি হ'ব n of b হৈ যাব ঠিক তেনেদৰে এইখিনিও কি হৈ যাব n of s হৈ যাব আৰু যিখিনি বাকী আছে এইখিনি মাইনাছ কৰিলে হ'ল অৰ্থাৎ b ছেদন s এতিয়া এইখিনি হৈছে নাই চাই লওঁ এইখিনি ফৰ্মুলা মতে এই এনচাৰটো ওলাই নাই আমি চাই ল'ম ঠিক আছে n of b ইউনিয়ন s হ'লে কি হ'ব n of b ত কেইটা আছে n of b ত কেইটা আছে 5টা n of s কেইটা আছে 3টা n of b ইণ্টাৰছেকশ্যন sত কেইটা আছে ইয়াতে কেইটা অনু আছিল 2টা এইটো তো n of b ইণ্টাৰছেকশ্যন sত কেইটা আছে তো এইবাৰ এনচাৰটো মিলিলে নাই চাওঁ হা 5 প্লাছ 1 মানে কিমান 6 এইবাৰ মিলিছে তো এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট আমাৰ ডেইলি লাইফত বা আমাৰ যিমান দিন মানে আমি এইখিনি পঢ়িব লাগিব এডভান্সখিনি তো আমাৰ বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয় তো এই ফৰ্মুলাটো তোমালোকে অলপ শিকি ল'বা আৰু নেক্সট উদাহৰণবিলাক তাৰপিছত আমি অনুশীলনীবিলাক এই ফৰ্মুলাত দিয়ে কৰিম ঠিক আছে